কলপাত ল'ব, সৰু মাছ ল'ব, যিকোনো সৰু মাছ ল'ব পাৰে। প্ৰথমতে কলপাতত হালধি আৰু অকণমান নিমখ দি মাছখিনি দি দিব। এনেদৰে ধুনীয়াকৈ সানি দিব। তাৰপিছত আপোনালোকে যিমানখিনি জ্বলা খায় সেই হিচাপে জ্বলা দিব। মই 4টা জ্বলা দিছোঁ। তাৰপিছত এনেদৰে কলপাতেৰে মেৰিয়াই বান্ধি ল'ব। অলপ টাইটকৈ এনেদৰে বান্ধি ল'ব যাতে খুলি নাযায়। তাৰপিছত জুই ধৰি টোপোলাটো তাতে দি দিব। 15-20 মিনিটৰ পিছত উলিয়াই চাব। এনেদৰে উলিয়াই আহিব। তাৰপিছত আকৌ মই হাতেৰে মোহাৰি অলপ মিক্সিত আকৌ মই 3টা জ্বলা দিছোঁ আৰু মাছখিনি হাতেৰে মোহাৰি দি দিছোঁ। তাতে অকণমান নিমখ আৰু তেলো দি দিছোঁ। তাৰপিছত মিক্সিত মাৰি লৈছোঁ যাতে ধুনীয়াকৈ গুড়া হৈ যায়। ইয়াত আপোনালোকে খাৰো দিব পাৰে। খাৰ দিলেও যথেষ্ট খাবলৈ ভাল হয়। এনেদৰে এবাৰ বনাই চাব, খুবেই খাবলৈ ভাল হৈছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। থেংক ইউ।